गुबुन हादोरसायाव खामानि मावनो थांनानै थैनायनि बोलि जानांदों गसाइगावनि सासे मावसुमाया। गसाइगाव महकुमानि सिङाव थानाय खुमगुरि गामिनि थागिबि नुरजामाल शेखनि फिसाज्ला रफिकुल इस्लाम मुंनि सासे सेंग्राखौ मेघालय हादोरसायाव बुथारनाय जाथाया ओनसोलनाङैनो समखिखांनाय लाबोदों। शिलं लुंफुयाव मिस्ट्रि खामानि मावनो थांदोंमोन बुथारजानाय सुबुङा। मोनथिनाय बायदिब्ला थांनाय 25 साननि सिगां मेघालयनि शिलं लुंफुङाव खामानि मावनो थांदोंमोन रफिकुल इस्लामा। मैया मोनाबिलिनि समाव खरस खालामनो थांनाय समावनो ओनसोलनि सासे गार' सुबुङा उनजों खर'आव गोब्राब बुनानै बुथारो होननानै फोरमायदों नखरनि सुबुङा। मा जाहोनाव बुथारदों जाहोनखौ दासिमबो मोनथिनाय जायाखै। थैनाय सुबुंनि गोथै देहाखौ लुंफुइ देहा फाहामसालियाव दोननाय जादों होननानै फोरमायदों। কুমগুৰি গাঁওখনৰ নাম থানা গোসাইগাঁও, জিলা কোকৰাঝাৰ। দুখীয়া ল'ৰা, তাৰ দেউতাৰ নাম নুৰজামাল শ্বেখ। কি নাম ল'ৰাটোৰ নাম ৰফিকুল ইছলাম। কাম কৰিবাৰ গৈছে সি লুম্পু শ্বিলং। যাওঁতে সি ডিষ্ট্ৰিক্ট লুম্পু উমৰাণত কাম কৰে। কাম কৰোঁতে তাৰ শহুৰৰ লগত কাম কৰে। কিমান দিন আগত গৈছিল কামত? কামত যোৱা সি 25-26 দিন হ'ল। তাৰপিছত কাম কৰে। কাম কৰাৰ পিছত তাৰ শহুৰ আৰু দুটা ল'ৰা ভাই বজাৰ কৰিব যায়। তাক ৰুমত থৈ যাওঁতে তাৰ শহুৰ আহি দেখে তাক কিবা দি কোবাই মাথা ছিন্ন কৰিছে, ডেড বডি পায়। কি কাম কৰিবলৈ গৈছিল? ৰাজমিস্ত্ৰীত যোগালী। কোনে মাৰিছে কোম্পানী? এইটো এটা তাৰ শহুৰে কোৱা মতে তাৰ বোলে লেবাৰ গাৰো এটা আছে, সিয়ে মাৰিছে। এতিয়া ক'ত আছে দিদি? ৰিবুল এতিয়া লুম্পু হস্পিটেলত আছে। কেতিয়া লৈ আহিব? এতিয়া যে কেতিয়া লৈ আহে, এতিয়া মেডিকেল কৰিব, থানাৰ ৰিপৰ্ট ল'ব, তাৰপিছতহে লৈ আহিব। এইটো আমাৰ আসাম চৰকাৰে কি কৰে, এতিয়া সহায় কৰিব না নাই।